আজি আকৌ আহিলোঁ আমাৰ কুন্দিলৰ পাৰলৈ। এই বৰষাৰ ঋতু আগমন পাই ফেনে ফুটুকাই বাঢ়িব, ইমান ধুনীয়া লাগিব দেখি। আয়ো দেখি কি যে ধুনীয়া, মেটেকাবোৰ উপঙি উপঙি গুচি যাব দূৰণিলৈ, ইমান ধুনীয়া। ইয়াতে কেতিয়াবা সময় আমি পাৰ কৰোঁ। এতিয়া গৰম দিনত খুব ভাল লাগে এইবিলাকত উঠি উঠি, মানে ইয়াত বৰশী টোপাই বহুতে, ইয়াৰ পৰা মানে জঁপিয়াই কিনি গা ধুৱে, কিমান ধুনীয়া লাগে। এতিয়া পানী হোৱাৰ লগে লগে বাঢ়িব যে, এতিয়া শুকাই গৈছে আৰু শুকোৱাৰ কাৰণে এখন কুন্দিল নদীখন ইমান ধুনীয়া। কুন্দিল নদীখন ইয়াত চাবলৈ আহিব। সেইফালে কুন্দিল নদী, সেইফালে মানে জেচিপিয়ে খান্দি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেখিছে যে জেচিপিয়ে খান্দি আছে, সেইটো মানে সেয়া পৰা এইটো ব্লক ছিষ্টেম হৈ যাব, ব্লক বহুত দূৰ। ইয়াত মানে বহুত কিবা কিবি মাছ কাছৰ পৰা ইত্যাদি কৰি মাৰিবলৈ কাৰণে মানুহ ৰাইজে আহে এনেকৈ। আমাৰ দেহা আৰু বগীয়ে মানে ক'লে আজি বহুত দিনৰ মূৰত চাওঁ বুলি, তেওঁলোকক মানে লৈ আহিলোঁ সেইকাৰণে যে মানে নদীখন চাওঁ কৈ আছে। এই খৰালি মাহত মানে আচলতে এই খৰালি ছিজনত মানে চাই ভাল লাগে যে, সেইকাৰণে তেওঁলোকে এবাৰ উপভোগে কৰিব নাপালে। পৰীক্ষা আছিলে যে, আজি পৰীক্ষাও এদায় হ'ল আৰু মানে মই কৈছিলোঁ পৰীক্ষাত মানে সিহঁতক কিবা এটা দেখুৱাম বুলি কৈছিলোঁ যে, সেইকাৰণে এই কুন্দিলৰ মানে গৰাটোকে দেখুৱালোঁ। আৰু পৰীক্ষা শেষ কৰিলে বোলে আজি, তেখেতলোকৰ পৰীক্ষা শেষ হোৱাৰ কাৰণে আজি মানে তেখেতলোকক ছাৰপ্ৰাইজ হিচাপে এইটোকে দিছোঁ আৰু কিটনো দিম নহয় জানো। লগতে মানে দেখুৱালোঁ আপোনালোকক এই মুহূৰ্তত যিখিনি পাৰিলোঁ। আৰু অনাগত দিনত এনেকৈ মানে যেতিয়া আহি থাকিম তেতিয়া ভিডিঅ' বনাই কিনে আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব মোৰ ভিডিঅ'তকৈ মানে কথাখিনি কোৱাহে মোৰ বেছি ইণ্টাৰেষ্টেড লাগে। মানে ইয়াৰ যিখিনি বস্তু মানে ইয়াত থাকে। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব। কেতিয়াবা মানে ভাল লগা বস্তু আমি যেতিয়া দিম, সেই তেতিয়া পাই থাকিবলৈ কাৰণে, ভিডিঅ'বোৰ পাই থাকিবলৈ কাৰণে আমাৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগে লগে আপুনি মানে ভিডিঅ'বোৰ পাই থাকিব ধুনীয়াকৈ। বহুত সুন্দৰ বস্তু। মই কেতিয়াবা চেলিলেক চাবলৈ যাওঁ, চেলিলেকলৈ যাওঁ। সেইখন বাইক দেখিছেনে, সেইখন বাইকতে মই আহিলোঁ আজি। মানে ইয়ালৈ মানে বৰ সবিশেষ মই যিটো আছে জেগালৈ আহিছোঁ, এইডোখৰ জেগা বৰ ৰাস্তা জেগা নহয়, বৰ কিবা অলপমান জেগাটো মানে ইয়াত খোজকাঢ়ি আৰু বাইকহে বাহিৰে, বাইক আৰু বাইচাইকেল আহিব পাৰে, গাড়ী চাড়ী আহিব নোৱাৰি। সেইকাৰণে মানে মই বাইকতে আহিলোঁ। অনাগত দিনত আপোনালোকক আৰু এই ভিডিঅ'টো, শ্বৰ্টকাট ভিডিঅ'টো মই আকৌ দেখুৱাম ভাল ধৰণে। আজি বৰষুণো এটুপ দুটুপকৈ পৰিছে, সেইকাৰণে শেষত সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু মৰম থাকিল, বিহুৰ শুভেচ্ছা যাচিলোঁ। এইখিনিকে কৈ মোৰ আজি এই শ্বৰ্টকাট ভিডিঅ'টো আপোনালোকলৈ এৰি দিলোঁ। বাই।